নমস্কাৰ। কাইলৈ 18 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। বিশ্বকৰ্মা যদিও কিছুমানে এজনা কাল্পনিক চৰিত্ৰ বুলি গণ্য কৰে, কিন্তু ঋগ্বেদ অনুযায়ী বিশ্বকৰ্মা বিশ্বৰ খনিকৰ অভিযন্তা স্থপতিবিদ। এই বিশ্বকৰ্মাই সোণৰ নগৰী অৰ্থাৎ ৰাৱণৰ লংকা নিৰ্মাণ কৰিছিল বুলি জনা যায়। তাৰোপৰি বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি এই বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল বুলি পোৱা যায়। এই বিশ্বকৰ্মাৰ লগত আমাৰ অসমো জড়িত আছে। কেনেকুৱাকৈ? নৰকাসুৰৰ অনুৰোধ মৰ্মে কি কৰিছিলে বিশ্বকৰ্মাই? আহি এদিনতে মা কামাখ্যালৈ যোৱা পথটো নিৰ্মাণ কৰিছিল, যিটো বৰ্তমান মেখেলা উজোৱা পথ নামে জনাজাত। তাৰোপৰি ছয়গাঁৱৰ চান্দ সদাগৰৰ মেৰঘৰ বিশ্বকৰ্মাই সজাইছিল, নিৰ্মাণ কৰিছিল বুলি জনা যায়। আকৌ বিশ্বকৰ্মাই আমাৰ শোণিতপুৰ জিলাৰ সোণাৰীত থকা গুপ্তেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল। এদিনাখন শিৱই বিশ্বকৰ্মাক নিৰ্দেশ দিলে যে মই যিহেতুকে তাত থাকিম, গতিকে গুপ্তভাৱে থকাকৈ মোৰ কাৰণে এটা মন্দিৰ নিৰ্মাণ কৰা। এই কথা শুনি বিশ্বকৰ্মাই শিৱৰ বাবে গুপ্তেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিলে। আৰু শেষত শিৱই ক'লে যে যিহেতু মই ইয়াতে থাকিম, মোৰ ওচৰতে তোমাৰ বাবেও এটা মন্দিৰ নিৰ্মাণ কৰা। আৰু বিশ্বকৰ্মা মন্দিৰ নিৰ্মাণ কৰিলে। গুপ্তেশ্বৰ মন্দিৰ নিৰ্মাণ কৰোঁতে বিশ্বকৰ্মাৰ লাগিছিল এদিন, আৰু নিজৰ বাবে নিৰ্মাণ কৰা অৰ্থাৎ বিশ্বকৰ্মা মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে লাগিছিল 25 দিন। এই কথাখিনিতে এদিন শিৱই বিশ্বকৰ্মাক ক'লে যে তুমি মোৰ মন্দিৰটো নিৰ্মাণ কৰিলা এদিনতে, আৰু তোমাৰ বাবে যিটো মন্দিৰ নিৰ্মাণ কৰিলা সেইটোত লাগিল 25 দিন। এই কথাখিনিতে বিশ্বকৰ্মাই অভিমান কৰিলে, আৰু সেয়ে তেওঁ নিজৰ মন্দিৰটো ঠেলি দিলে। সেইবাবে বিশ্বকৰ্মা মন্দিৰটো অলপ হেলনীয়া হ'ল, আৰু বৰ্তমানো ভগ্ন বিশ্বকৰ্মা মন্দিৰ হিচাপে জনা যায়। গতিকে এই বিশ্বকৰ্মা আমাৰ অসমৰ লগতো জড়িত বুলি ঋগ্বেদত বা আখ্যানত পোৱা যায়। ঠিক আছে, কাইলৈ বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।